তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল ট্ৰেডাৰ লেভেচাম। তো মই বৰ্তমান আছোঁ সৰ্থেবাৰীত, আৰু সৰ্থেবাৰীত অহাৰ মোৰ কাৰণটো হৈছে কাৰণ সৰ্থেবাৰীত আজি সভা চাব আহিছোঁ। তো সভাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থকা সকলোৱে স্কিপ নকৰাকৈ। তো চাওক গাইজ, সেয়া দোকান সেই ৰাস্তাৰ পৰাই আৰম্ভ হৈছে। তো এয়া জিলাপিৰ দোকান দেখা পাইছে, আৰু বহু দূৰলৈকে এনেকৈ লাইট দিয়া আছে। তো মই সেইফালেখিনিও পাৰ হৈ আহিছোঁ, আপোনালোকে দেখা পাইছে। তো চাওক বহু দূৰলৈকে লাইট এনেকৈ দিয়া হৈছে। তো গাইজ চাওক বহু দূৰলৈকে এনেকৈ লাইটিং কৰা হৈছে, লাইটৰ মালা দিয়া হৈছে। তো দেখা পাইছে আমি গৈ আছোঁ এতিয়া আগৰ ফালে, গেটৰ ফালে। আৰু গাইজ আপোনালোকে ইয়াতে গাড়ী লৈ আহিলে, গাড়ী পাৰ্কিঙৰ কাৰণেও জেগা আছে, দেখা পাইছে ইয়াতে পাৰ্কিঙৰ। চাওক পাৰ্কিং এভেইলেবল আছে। গাইজ এতিয়া মই আগৰ ফালে গৈ আছোঁ, আৰু সভা বুলি ক'লে সৰ্থেবাৰী সভা বহুত বেছি ডাঙৰ, আৰু ইয়াতে বহুত বেছি দোকান পোহাৰ আহে। তো আপোনালোকক সকলোবিলাক দেখাই আছোঁ। গাইজ ইয়াত দেখা পাইছে আমি এতিয়া গীত আহি পালোঁহি। তো চাওক কি সুন্দৰকৈ সজোৱা হৈছে। সোমাই যাম, তো আপোনালোকক দেখাই আছোঁ। তো গাইজ চাওক এয়া সৰ্থেবাৰীৰ সভা, আৰু এইখন গেট কি ধুনীয়াকৈ বনোৱা হৈছে, দেখা হৈছে আপোনালোকে। তো এতিয়া মই ভিতৰৰ ফালে যাম, তো ভিডিঅ'টো চাই থকা শেষলৈ। গাইজ এতিয়া আমি ভিতৰৰ ফালে গৈ আছোঁ। তো দেখা পাইছে এতিয়া গেটৰ পৰা সোমাই আপোনালোকে ইয়াতে জিলাপিৰ দোকান দেখা পাব। তো আপোনালোকে দেখা পাইছে এয়া জিলাপিৰ দোকান। এতিয়া আগৰ ফালে গৈ আছোঁ, এইফালেও জিলাপিৰ দোকান আছে। আৰু আপোনালোকেতো জানে সৰ্থেবাৰী কাঁহ পিতলৰ কাৰণে বিখ্যাত। কাঁহৰ বস্তু সকলোখিনি ইয়াতে আপোনালোকে পাব। যদি কিনিব বিচাৰে কোনোবা আহিলে সভাটো কিনিব পাৰিব। দেখা পাইছে চাওক এইবিলাক কাঁহৰ বাচন এয়া দেখা পাইছে। গাইজ এইবিলাক সকলোবিলাক কাঁহৰ বাচন দেখা পাইছে, চাওক। গাইজ চাওক এয়া ইয়াতে বহুত বেছি দোকান আহে। তো আপোনালোকক যিমান পাৰোঁ সিমানখিনি দেখাই আছোঁ। এতিয়া মন্দিৰৰ ফালে ফাৰ্ষ্ট যাম, দেখা পাইছে আপোনালোকে। গাইজ ইয়াতে নামদল আছে, আৰু নামদলে নাম প্ৰসংগ কৰিছে। গাইজ চাওক এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ফালে। কি ধুনীয়াকৈ বনোৱা হৈছে, চাওক কি সুন্দৰকৈ লাইটিং কৰা হৈছে, আপোনালোকে দেখা পাইছে। মই আপোনালোকক দেখাই আছোঁ। তো চাওক ওপৰতো লাইটিং কৰা হৈছে, বহুত বেছি ভাল লগা পৰিৱেশ হৈছে। তো আপোনালোকে সকলোৱে আহিব সৰ্থেবাৰী সভা চাবৰ কাৰণে। তো আজি ছেকেণ্ডটো দিন, বহুতখিনি দোকান এতিয়ালৈকে বনোৱা হোৱা নাই, বনোৱা কাম চলি আছে, দেখা পাইছে। তো বহুত বেছি ভাল লগাব, বহুত বেছি দোকান আহে। তো আপোনালোকে সকলোৱে আহিব। আৰু মই এতিয়া সেইফালে যাওঁ, সেইফালে যাই কিনে আপোনালোকক দেখাই আছোঁ। আৰু এইফালে হৈছে কাৰ্যালয়। তো আপোনালোক আছে ইয়াতে আৰক্ষী বিভাগ আছে। কিবা প্ৰব্লেম হ'লে আপোনালোকে ইয়াতে আহিব পাৰিব। চাৰিওফালে দোকানে দোকান, যোনফালে যে আপোনালোকে সোনফালে দোকানে দেখিব। তো দেখা পাইছে। তো আজি ছেকেণ্ডটো দিন, সেইকাৰণে মানুহ বেছি নাই ইয়াতে। আজি ৰাতিপুৱা মানুহ হৈছিলে, আৰু হোমপুৰা আছিলে আজি, দেখা পাইছে আপোনালোকে। তো চাওক চাৰিওফালে কাপোৰৰ দোকান এইফালে দেখা পাইছে, আৰু আগৰ ফালে আছে চেৰকিটো মীনা বজাৰ। তো সেইফালে গৈ আছোঁ আমি এতিয়া। তো দেখাই আছোঁ আপোনালোকক, চাই থাকক। চাওক সেয়া মীনা বজাৰ আহি পালোঁ আমি এতিয়া। চেৰকি ঘূৰি আছে, তো দেখা পাইছে আপোনালোকে। চাওক গাইজ, আৰু এইফালে ট্ৰেইন আছে, ট্ৰেইন এতিয়া চলা নাই। আৰু সেইফালে আছে কিবা এটা বেলেগ, আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক গাড়ী আছে ইয়াতে, দেখা পাইছে আপোনালোকক দেখাই আছোঁ। চাওক আৰু কিবা কিবা আছে, আৰু ষ্টাৰ্ট কৰা নাই আজি ফাৰ্ষ্ট দিন কাৰণে, দেখা পাইছে আপোনালোকে। চাওক এইখন হেলিকপ্টাৰ, সৰু ল'ৰা ছোৱালী আহিলে উঠিব পাৰিব, ডাঙৰ পাৰে চাগে, দেখা পাইছে আপোনালোকে। তো দেখা পাইছে গাইজ আপোনালোকে এইবিলাক চাওক। তো গাইজ চাওক আপোনালোকে এনেকৈ ট্ৰেইনত উঠিব পাৰিব। এতিয়া ট্ৰেইন আছে, ট্ৰেইন চলি আছে।
দেখা পাইছে আৰু গাইজ তো গাইজ চাওক আপোনালোকে ইয়াতে আহিলে আপোনালোকে চেলফি উঠিব পাৰিব আৰু গাইজ চাওক ব্ৰেক ডেন্স বৰ্তমান বন্ধ হৈ আছে তো আপোনালোকে আহিলে ব্ৰেক ডেন্সতো উঠিব পাৰিব আৰু গাইজ আপোনালোকে ইয়াতে দেখা পাইছে ৰাষ্ট্ৰীয় বাণিজ্যিক মেলা তো আপোনালোকে দেখা পাইছে চাওক প্ৰায়বোৰ দোকান আজিহে আহি আছে বনাই আছে দেখা পাইছে আপোনালোকে চাওক গাইজ দেখা পাইছে আপোনালোকে ইয়াতে এনেকুৱা ফল যদি খাব খোজে খাব পাৰিব তো গাইজ আপোনালোকে দেখা পাইছে ইয়াতে চাওক 200 টকা প্ৰাইচ ফিক্স প্ৰাইচ আৰু বহুত ধুনীয়া ধুনীয়া চাৰ্ট আছে আপোনালোকক মোৰ বহুত বেছি পচন্দ লাগিছে তো আপোনালোকে যদি আহে সৰ্থেবাৰী সভাত ইয়াতে সোমাই যাব পাৰিব চাই যায় যদি গাইজ আপোনালোকে দেখা পাইছে তো চাওক কি সুন্দৰ জিলাপি এইটো পকা আৰু এইটো আমেটি দেখা পাইছে তো চাওক আৰু এতিয়া আমি জিলাপি ল'ম